guys, good morning. मोर नाम रिया विश्वास मैं निपको पेट्रोलिप्स कंपनी পৰা কৈ আছো আমাৰ লোকেশন আপোনাৰ কাটেছিৰামবাৰী সো মই আজি আপোনালোকক দেখাব গৈ আছো আমাৰ নিটকো কোম্পানী গিয়াৰ অয়েল ইয়াতে লিখা আছে গিয়াৰ হয় যোনটো EP90 হয় GL গ্ৰেডৰ হয় ইয়াতে স্ক্যানাৰো দি আছে আৰু এটো 500 ml লিখা আছে ইয়াতে মানে 500 লিটাৰো আপোনালোকে अवेलेबल পাব আৰু অল প্যাকিংসেস अवेलेबल আছে ইয়াতে নিটকো বুলি দিয়া আছে তলত গলে আপোনালোকে ৰেজিষ্ট্ৰেচন নম্বৰটো চাব পাৰিব আৰু পিছপিনে গলে আমাৰ MRPও দি আছে 205 টকা 205 লিখা আছে কিবা যদি প্ৰবলেম হয় আপোনালোকে ইয়াতে কাস্টমাৰ কেয়াৰ সাৰ্ভিস নম্বৰো দি আছে গুটিখিনি আপোনালোকে ফোন কৰি কিনি জানিব পাৰিব এতিয়া মই আপোনালোকক তেলৰ কোৱালিটিটো দেখাব বিচাৰিছো এটো আপোনালোকে ইয়েলো কালাৰত মানে अवेलेबल পাই যাব আৰু অল প্যাকিং সাইজ আমাৰ अवेलेबल আছে আমার ইউটিউব চ্যানেলটো লাইক কৰিব পাৰিব শেয়াৰ সাবস্ক্ৰাইব কৰি দিব তাতে আমাৰ তলৰ স্ক্ৰিনত দিয়া থাকিব নম্বৰ তাতে আপোনালোকে কিবা ইনফৰমেশন লাগিলে কল কৰিব পাৰিব ইয়াতে আমাৰ তেলৰ কালাৰটো চাই আছে গোল্ডেন কালাৰৰ হয় গুটেখিনি চালে তেলৰ কোৱালিটি বেষ্ট কোৱালিটি হয় কিবা ইনফৰমেশন লাগিলে তাতে স্ক্ৰিনত দিয়া থাকিব আপোনাৰ নম্বৰ দিয়া থাকিব তাতে কন্টাক্ট কৰিব পাৰিব ধন্যবাদ